Hello guys, good morning. আশা কৰো সকলো ভালে আছে, ময়ো ভালে আছো। এয়া হৈছে মোৰ প্ৰথম ভিডিঅ'। মই প্ৰথম ভিডিঅ'টো ষ্টাৰ্ট কৰিছো পাকঘৰৰ পৰাই। যিহেতু এতিয়া মৰ্নিং, সেইকাৰণে মই মৰ্নিং চাহ বনাব আহিছো পাকঘৰত। যিহেতু সেইকাৰণে ভাবিলো পাকঘৰৰ পৰাই ষ্টাৰ্ট কৰিলো ভিডিঅ'টো। আশা কৰো সকলো মোৰ ভিডিঅ'টো চাই ভালে পায়। যদিহে ভাল পায় লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট, ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। সো শেষলৈকে চাই থাকক। এয়া মই ইয়াতে গৰম পানী হ'ব দিছোঁ, কাৰণ যিহেতু মই মৰ্নিং কুহুমীয়া গৰম পানী আৰু এই নেমু টেঙা চেপি খাওঁ, যিহেতু সেইকাৰণে মই প্ৰথমতে এইটো খাই ল'ম, তাৰপিছত চাহ বনাই আছোঁ। চ' মোৰ নেমু পানী খোৱা হৈ গ'ল। এতিয়া মই বনাম চাহ আৰু ব্ৰেড। এয়া এইফালে আছে বাটাৰ, আমুল বাটাৰ, এইফালে আছে গাখীৰ, পৰবী গাখীৰ। এতিয়া মই চাহ বনাম, বলকচোন দেখাই আছোঁ। ইয়াতে মই তাৱা এখন বহাই দিলোঁ, যিহেতু ব্ৰেডটো গৰম কৰিম আৰু বাটাৰ দিম। এইফালে চাহ বহাই আছোঁ। চ' বলকচোন দেখাই থাকক আৰু চাই থাকক আপোনালোকে। এয়া হৈ গ'ল মোৰ চাহ বনোৱা। 2 কাপ চাহটো হৈছে গাখীৰ চাহ, সেইকেইটা হৈছে দেউতা আৰু মোৰ। এয়া হৈছে লাল চাহ, মা লাল চাহে খায় যিহেতু, সেইকাৰণে লাল চাহ দিছোঁ মাক। আৰু এইফালে আছে ব্ৰেড আৰু বাটাৰ গৰম কৰি দিলোঁ। চ' বলকচোন এতিয়া খাওঁ, তাৰপিছত দেখাই আছোঁ আকৌ। এতিয়া মই আকৌ আহি গ'লো আপোনালোকৰ মাজত। মই গা পা ধুই উঠিলোঁ, যিহেতু টাইম হৈছে 11টা। এতিয়া যিহেতু ভাত বনাব লাগিবই, ভাত বনোৱা টাইম হৈ গ'ল। সেইকাৰণে ভাবিছোঁ বলকচোন আপোনালোকেও দেখাওক আৰু ময়ো বনাওঁ। মই ভিডিঅ'টো কি বনাওঁ কি নবনাওঁ আজি আপোনালোকক দেখাম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পায়, যিহেতু স্কিপ নকৰাকৈ চাব। যিহেতু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, যদি কিবা ভুল হয় দেন শুধৰাই দিব, বেয়া নাপাব। বলকচোন ভিডিঅ'টো চাওঁ কি বনাওঁ। এতিয়া আৰম্ভ কৰোঁ। এয়া হৈছে শাক, কালি মই বজাৰৰ পৰা লৈ আহিছিলোঁ, তো মই ধুই মেলি থৈ দিছোঁ। চ' ইয়াতে আছে লাই, পালেং আৰু বেহেৰ আছে আৰু কিবা আছিল, চ' নাজানো, মই পাহৰি গ'লোঁ। চ' এইটো হৈছে বইল কৰিম। মই বইলে বেছি খাই ভাল পাওঁ, যিহেতু আমি বইলে খাওঁ। চ' সেইকাৰণে এইটো মই বইল কৰিম। আৰু ইফালে মই দালি তিয়াই থৈ দিছিলোঁ, এতিয়া মই দালিও বনাম। দালিটো মই কিহেৰে বনাম সেইটো চাই থাকক। এয়া মই ইয়াতে এতিয়া দালিটো বহাই দিলোঁ বইল হ'বৰ কাৰণে। যিহেতু মই কুকাৰত দালি দিলে খাই বেয়া পাওঁ, সেইকাৰণে মই চৰুতে বইল হ'ব দিওঁ। মই ইয়াতে খাই ভাল পাওঁ এনেকুৱাকৈ। আৰু মই দালিত দিম এয়া স্কচ মই এটাৰ তাৰে আধাই কাটিছোঁ, যিহেতু আমি মানুহ কম, 3জনে অকল। চ' সেইকাৰণে আধা কাটিছোঁ। মই এইটো স্কচটোতে দালি দি দিম। আৰু এইফালে আছে তিতা কেৰেলা, মই ফ্ৰাই কৰি আছোঁ, মানে ভাজি আছোঁ। আৰু তাতে অলপমান আলু দিম, ৰাতিৰে অলপ আলু আছিল, ঢালি দিম। যিহেতু বেকাৰনো আলুখিনি কিয়নো পেলাই দিওঁ, যিহেতু ইমান দাম। চ' সেইকাৰণে ইয়াতে মই দি দিম। এইটো অলপ সিজিব দিছোঁ। এয়া হৈ গ'ল মোৰ তিতা কেৰেলা ভাজি। চ' ৰেডি হৈ গ'ল। ইফালে মই ভাত বহাই দিছোঁ, তাৰপিছত আৰু হ'ব আৰু। So guys, খাই বৈ আজৰি হৈ উঠিলোঁ এতিয়া। আজি মোৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আশা কৰিলোঁ আপোনালোকে চাই নিশ্চয় ভালে পালে। যদিহে ভাল পাইছে তে ওচৰত বেল বাটনটো আছে, তাতে ক্লিক কৰি দিব আৰু লাইক
এণ্ড কমেণ্টটো নিশ্চয় কৰিবই আৰু এটা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। চ' আজিলৈ এৰিলোঁ, বাই বাই।